নমস্কাৰ অপূৰ্ব সমাহাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে পানীলাও। আহকচোন মইনো পানীলাও কেনেদৰে বনাওঁ। আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক পানীলাওটো কাটি দেখুৱাওঁ। এয়া মই পানীলাওটো পাতলকৈ কাটি লৈছোঁ আৰু এয়া দুটা মই আলু লৈছোঁ। এয়া মই পানীলাওটো এনেদৰে কাটি লৈছোঁ, আলুটো মই এনেকৈ সৰু সৰুকৈ কাটিছোঁ আৰু এইখিনি মই বনাবৰ কাৰণে লৈছোঁ। এইখিনি মাছ লৈছোঁ আৰু ইয়াতে মই ব্যৱহাৰ কৰিম এটা পিঁয়াজ, কেইকোমান নহৰু, দুটা জলকীয়া আৰু এগাঁঠি আদা। আৰু এতিয়া মই প্ৰথমে মাছখিনি ভাজি লওঁ। এতিয়া মই গেছটো অন কৰি কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে দিছোঁ তেল। এতিয়া তেলটো গৰম হৈ দিছে, ইয়াতে মই দিছোঁ মাছ। মোৰ মাছ ভাজিৰ তেল অলপ ৰৈ গৈছে। ইয়াতে মই দিছোঁ এইটো পিঁয়াজ, এনেদৰে দীঘলকৈ কাটি লৈছোঁ আৰু দুটা জলকীয়া লৈছিলোঁ। এই দুটা জলকীয়া তেলতে দি দিছোঁ। ইয়াতে দিছোঁ মই কেইটামান পাঁচফোৰণ, তেলতে দি দিছোঁ। আৰু এতিয়া পিঁয়াজটো ৰঙচুৱা হৈ গৈছে। ইয়াতে মই দিছোঁ হালধি, এতিয়া মই কাটি থোৱা পানীলাওৰ আলুখিনি মই বহাই দিছোঁ। এতিয়া মই ইয়াতে দিছোঁ অকণমান খাৰ দিলে সোৱাদ বাঢ়ে। বেছিকৈ দিয়া নাই, অকণমান দি দিছোঁ। আৰু এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ। আৰু এইখিনি সিজিবৰ কাৰণে এখন ঢাকনি মাৰি দিছোঁ। আপোনালোকে মাজে মাজে চেক কৰিব। এয়া মই মাজতে এবাৰ ঢাকনিখন গুচাই চাইছোঁ, পানী ওলাইছে। এইখিনি পানী নোহোৱা হোৱালৈকে মই অলপ সময় ভাজিম। মই আকৌ এবাৰ ঢাকনিখন মাৰি দিছোঁ। এয়া আকৌ এবাৰ গুচাই চাইছোঁ। এয়া পানীটো প্ৰায় নোহোৱা হৈ গৈছে। এতিয়া আৰু মই ঢাকনি নিদিওঁ। এতিয়া মই ইয়াতে দিছোঁ অকণমান পানী। আপোনালোকক যিমান প্ৰয়োজনৰ পানী লাগে সিমানখিনি দি ল'ব। এতিয়া এইখিনি উতলি আছে। ইয়াতে মই আদা নহৰু থেঠেলিয়াই থৈ দিছিলোঁ, এইখিনি দি দিছোঁ। এতিয়া মই মাছখিনি দি দিছোঁ। এতিয়া দিছোঁ মই ইয়াতে অকণমান জিৰাৰ গুড়ি, অকণমান মিট মছলা। এইখিনি মই এতিয়া অলপ সময় উতলিব দিম। এতিয়া এইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি মই এটা পাত্ৰত আপোনালোকক উলিয়াই দেখুৱাম।
এয়া মোৰ পানীলাওৰ সৈতে মাছৰ জোল হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন কেনেকুৱা পায় আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। আৰু যিসকলে পানীলাও ভাল নাপায় সেইসকলে এনেদৰে বনাই খোৱাৰ পিছত বাৰে বাৰে খাই থাকিব মন যাব। আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ বাই বাই।